আপুনি কৈছিলে যে সত্যৰঞ্জন বৰাই কেতিয়াও কোৱা নাছিলে যে মানে মুছলমান মোগল মানে মুছলমান। আপুনি এই ভিডিঅ'টো অকণমান চাই লওক। হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিলে তেতিয়াতো বাংলাদেশী আহিছিলে হিমন্ত বিশ্ব শৰ্মা মোগল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত নাছিল, তেওঁ মন্ত্ৰী আছিল। ৰিপুণ বৰাও নেতৃত্বত নাছিল। তৰুণ গগৈ ৰিপুণ বৰাও না ৰিপুণ বৰাই এতিয়া গৌৰৱ গগৈৰ ৰ'ব মই কৈ আছোঁ, ৰিপুণ বৰাই হীৰেণ গোহাঁইও নেতৃত্বত নাছিল। এতিয়া আপোনালোকে হীৰেণ গোহাঁইক গৌৰৱ গগৈক বা আপুনি অখিল গগৈক এই মোগলৰ বুলি কোৱাটোৱে আহোম জাতিৰ প্ৰতি এক অপমান নহয়নে? হীৰেণ গোহাঁই ডাঙৰীয়া লেবাহতীয়া চিন্তাধাৰাত বিশ্বাসী মানুহ, অৰ্থাৎ বাওঁপন্থীত বিশ্বাসী মানুহ। গতিকে এই বাওঁপন্থী শক্তিয়ে কেতিয়াও তেওঁলোকে কৃষ্টি সংস্কৃতি একো নামানে। সংবাদমেল পাতি কৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে মোগলৰ বংশধৰ আৰু মোগল মানে মুছলমান। আপুনি চাগে এই ভিডিঅ'টো চাইছে। এতিয়া যদি আপোনালোকে এই কথাৰ সৈতে একমত নহয়, আপুনি সত্যৰঞ্জন বৰাৰ আপুনি কৈছে যে একাংশ বুদ্ধিজীৱীয়ে প্ৰচাৰ চলাইছে, কিন্তু আপোনালোকৰ দলৰ নেতাই প্ৰচাৰ চলাইছে। আপুনি সত্যৰঞ্জন বৰাই কোন সংবাদমেলত মোগল মানে মুছলমান বুলি কৈছিল সেইখন সংবাদমেল মই দেখা নাই। আৰু যদি আপোনাক দেখুৱাওঁ আপুনি দলৰ মাজত কথাটো উত্থাপন কৰিব। কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই মোগলক সমৰ্থন কৰেনে? কোন মোগলৰ কথা কৈছে আপুনি? হীৰেণ গোহাঁইৰ ঘৰত যাই কিনে তেখেতৰ পৰা উপদেশ লৈ আহিছে। শংকৰদেৱৰ ওপৰত মহাপুৰুষ বৈষ্ণৱ ধৰ্মৰ ওপৰত গ্ৰন্থ ৰচনা কৰি সাহিত্য একাডেমী বঁটা আনিছে, সেইজনক আপুনি সংস্কৃতি বিৰোধী বুলি কৈছে। কালি পৰহিলৈকে যদি আপুনি আকৌ মোকো মোগল বুলি কৈ দিয়ে, এখেতকো মোগল কৈ দিয়ে, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো মোগল কৈ দিয়ে। ধৰ্ম নামানা এইটো বামপন্থীৰ এটা বা লেফটিজম এটা এছপেক্ট। মই আপোনাক প্ৰশ্ন কৰিছোঁ, এজন মোগল ৰজাৰ নাম কওক যি ধৰ্ম মনা নাছিল। আপুনি এতিয়া কৈছে, আপুনি 1826 চনলৈ গৈছে, তাৰ আগলৈকে গৈছে, আপুনি সেই শৰাইঘাটৰ যুদ্ধলৈকে গৈছে, সেই মোগলৰ যুদ্ধলৈকে গৈছে। গতিকে আমি 5 বছৰ পিছুৱাই যোৱাটো কি ডাঙৰ কথা? বাজেটত 100 কোটি টকা ধাৰ্য কৰিছিলে গৰীয়া মৰীয়া জাতিৰ দেশীয় এই জনগোষ্ঠীসকলৰ বাবে, আৰু তাৰ কাৰণে এটা সুকীয়া জৰীপৰ কথাও কোৱা হৈছিল কোনখিনি মানুহে ল'ৰা ছোৱালীয়ে পাব। এই জৰীপটো সম্পূৰ্ণ হ'লনে? জৰীপটো আৰম্ভণি হ'লনে? নাই, আৰম্ভণি হোৱা নাই। বিজেপিৰ মাজত কোন কোন মোগল নেতা আছে আমি চালি জাৰি চাম, তাৰপিছত আমি বিচাৰিম যে আমাৰ মাজত মোগলৰ বৈশিষ্ট্য আছে নে। নমস্কাৰ, আপোনালোকে চাই আছে ৰিপৰ্টাৰ অসমতে ফেচ টু ফেচ অনুষ্ঠান। আজি আমাৰ সৈতে অতিথি হিচাপে উপস্থিত আছে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল ডাঙৰীয়া, আৰু আমাৰ সৈতে আজি কথা পাতিবলৈ উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰ বিশালদীপ কাকতি আৰু চাহিল আহমেদ। মই প্ৰথমতে মমিনুল ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ, আৰু প্ৰথম কথা যিটো আপোনাক সুধিব বিচাৰিছোঁ, আপুনি যোৱাকালি সংবাদমেলত বা বিভিন্ন সংবাদ মাধ্যমত আপুনি এটা কথা উল্লেখ কৰিছে যে মোগল বিষয়ে, এই হীৰেণ গোহাঁইয়ে মোগল, গৌৰৱ গগৈয়ে মোগল, অখিল গগৈয়ে মোগল। দৰাচলতে যদি আমি ইতিহাস লক্ষ্য কৰোঁ তেতিয়া হীৰেণ গোহাঁই হওক, অখিল গগৈ হওক বা গৌৰৱ গগৈ হওক আহোমৰ বংশধৰ, যি আহোমে মোগলক পৰাস্ত কৰিছিল। 17 বাৰকৈ মোগলে অসম আক্ৰমণ কৰাৰ পিছতো এই আহোমৰ লাচিত বৰফুকনৰ দৰে আহোমে অসমক ৰক্ষা কৰিছিল। এতিয়া আপোনালোকে হীৰেণ গোহাঁইক, গৌৰৱ গগৈক বা আপুনি অখিল গগৈক এই মোগলৰ বুলি কোৱাটোৱে আহোম জাতিৰ প্ৰতি এক অপমান নহয়নে? প্ৰথম কথা হ'ল, যোৱাকালি মোগল সম্পৰ্কত মই এখন সংবাদমেল দিছিলোঁ। মোৰ সংবাদমেলৰ বক্তব্যখিনি নিশ্চয় আপুনি চোৱা নাই, গতিকে আপোনাৰ ধাৰণাটো কিছু ভুল হৈছে। মই এই কথাটোৱে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কলাক্ষেত্ৰত মোগলৰ আক্ৰমণ চলি আছে বা মোগলৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, এই যিটো ধৰণৰ কথা কৈছিল, সেই কথাটোক লৈ একাংশ ৰাজনৈতিক দলে এটা বিশেষ সম্প্ৰদায় নামত যি ৰাজনীতি কৰি থাকে, তেনেকুৱা এটা ৰাজনীতিক মেৰুকৰণৰ কাৰণে প্ৰচেষ্টা চলাইছে ৰাজনৈতিকভাৱে। কিন্তু কথাটো হৈছে মানে কেনেকুৱা, আপুনি স্পষ্টকৈ বুজাওক। মই এই কথাটো আপোনাক স্পষ্টকৈ ৰাইজক বুজাই দিয়ক যে দৰাচলতে মুখ্যমন্ত্ৰীয়ে কোনো বিশেষ জনগোষ্ঠীক কোৱা নাই, আৰু এটা বিশেষ জাতিৰ মানুহেহে আচলতে এই কথাটো ভুৱা প্ৰচাৰ নহয়, বিশেষ জাতিৰ মানুহে ভুৱা প্ৰচাৰ চলোৱা নাই। একাংশ বুদ্ধিজীৱী, একাংশ ৰাজনৈতিক দলৰ নেতাই এটা বিভ্ৰান্তিকৰ কথা কৈছে। ইয়াত মোগল আমাৰ অসমলৈ যেতিয়া মোগল আক্ৰমণ কৰিব আহিছিল, মোগলে অসমীয়া জাতিক পৰাস্ত কৰিব পৰা নাছিল, অসমীয়া জাতিয়েহে মোগলক খেদি পঠিয়াইছিল। আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। এই মোগল মানেই মুছলমান নহয়,
ৰামসিংহৰ লগত আৰু বহু তেনেকুৱা হিন্দু সেনাপতি সহযোদ্ধা হিচাপে ৰামসিংহৰ লগত আছিল। মোগলে সেই আক্ৰমণ কৰিব আহিছিল আৰু অসমে তাক প্ৰতিহত কৰোঁতে তাত হিন্দু মুছলমান সকলো ধৰ্মাৱলম্বী অসমৰ সকলো জনগোষ্ঠীৰ সন্মিলিত প্ৰচেষ্টাত আমি সেই মোগলৰ আক্ৰমণটো প্ৰতিহত কৰিছিলোঁ। অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো হৈছে যে অসমৰ জাতি মাটি ভেটি সংস্কৃতি কৃষ্টি পৰম্পৰা এইবিলাকত যিটো আগ্ৰাসন চলিছে, সেই আগ্ৰাসন যাৰ দ্বাৰা হৈছে সেই শক্তিবিলাকৰ বিৰুদ্ধে মোগলৰ দিনত যেনেকৈ আমি সকলো ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈ আমি যুঁজত অৱতীৰ্ণ হৈ মোগলক পৰাস্ত কৰিছিলোঁ। মোগলক আমাক জয় কৰিব পৰা নাছিল মোগল পলাই গৈছিল। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই দৃষ্টিকোণেৰেহে কথাটো কৈছিল বুলি মই যোৱাকালি কৈছোঁ। মই এই কথাটো গৌৰৱ গগৈৰ কথাটো এইকাৰণেই আনিছোঁ, গৌৰৱ গগৈ কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰে। এই কংগ্ৰেছ দলটোৱে স্বাধীনোত্তৰ কালত অসমত যেতিয়া শাসনভাৰ লৈছে, এই কংগ্ৰেছ দলৰ উদ্যোগতেই অবৈধভাৱে অসমত প্ৰৱেশ কৰা মানুহক ভেটি মাটি দি তেওঁলোকক কংগ্ৰেছ দলেই সংস্থাপিত কৰিছে। মই প্ৰফুল্ল মহন্তৰ নাম এইকাৰণেই লৈছোঁ যে প্ৰফুল্ল মহন্তই 1985 চনত চুক্তি কৰি অসমৰ মানুহক নজনোৱাকৈ ৰাতিটোৰ ভিতৰতে প্ৰায় 50 লাখৰো অধিক অবৈধভাৱে প্ৰব্ৰজন কৰা প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিকত্বৰ স্বীকৃতি প্ৰদান কৰিছিল। মই UDFক এইকাৰণেই মোগলৰ বংশধৰ বুলি কৈছোঁ যে তেওঁলোকে আৰবীয় সংস্কৃতি আনি কুৱেটৰ পৰা কলহ আনি ইয়াত আমাৰ যিটো অসমৰ যিটো সংস্কৃতি পৰম্পৰা, আজি UDF দলটো গঠন হৈছিল IMTT আইন বাতিল হোৱাৰ পিছত। নিশ্চিতভাৱে UDF দলে কোনো অসমীয়া কৃষ্টি সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত গঠন হোৱা দল নহয়। সেই দলটো আছিলে যে IMTT আইন প্ৰত্যাহাৰৰ পাছত অবৈধ বিদেশীসকলে যিটো সমস্যাৰ সন্মুখীন হ'ব, সেই অবৈধ বিদেশীসকলক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণেহে UDF দলটো গঠন হৈছে। গতিকে UDFে হওক, তাৰোপৰি মই হীৰেণ গোহাঁইৰ নাম লৈছোঁ। হীৰেণ গোহাঁই ডাঙৰীয়া লেবাহতীয়া চিন্তাধাৰাত বিশ্বাসী মানুহ, অৰ্থাৎ বাওঁপন্থীত বিশ্বাসী মানুহ। গতিকে সেই বাওঁপন্থী শক্তিয়ে কেতিয়াও তেওঁলোকে কৃষ্টি সংস্কৃতি একো নামানে, তেওঁলোকে কেৱল মাত্ৰ বাওঁপন্থী চিন্তাধাৰাই, তেওঁলোকে ধৰ্মও নামানে, একোৱেই নামানে। গতিকে অসমীয়া সমাজত ধৰ্ম নমনা মানুহৰ স্থানটো অসমীয়া সমাজত কেনেকুৱা আপোনালোক সকলোৱে জানে। মই এতিয়া আপোনাক এই কথাখিনিৰ ওপৰত ভিত্তি কৰি দুটা কথা সুধিম। প্ৰথম কথাটো হ'ল কি, আপুনি যিটো কথা কৈছে যে একাংশই প্ৰচাৰ চলাইছে মোগল মানে মুছলমান বুলি, যিটো মুখ্যমন্ত্ৰীয়ে কোৱা নাই। মুখ্যমন্ত্ৰীয়ে ভাষা সংস্কৃতিৰ প্ৰতি আহিব পৰা সংশৰ যিবিলাকে সৃষ্টি কৰিব সেইবিলাকে মোগল বুলি কৈছে। কিন্তু আপোনালোকৰ দলৰ নেতা প্ৰথম কোনে কৈছিলে মোগল মানে মুছলমান বুলি? আপোনালোকৰ দলৰ নেতা সত্যৰঞ্জন বৰাই দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল পাতিছে। সংবাদমেল পাতি কৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে মোগলৰ বংশধৰ আৰু মোগল মানে মুছলমান। আপুনি চাগে এই ভিডিঅ'টো চাইছে। এতিয়া যদি আপোনালোকে এই কথাৰ সৈতে একমত নহয়, আপুনি সত্যৰঞ্জন বৰাৰ আপুনি কৈছে যে একাংশ বুদ্ধিজীৱীয়ে প্ৰচাৰ চলাইছে, কিন্তু আপোনালোকৰ দলৰ নেতাই প্ৰচাৰ চলাইছে। নহয়, চাওক, প্ৰথম কথা হ'ল সত্যৰঞ্জন বৰাক আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ নেতা বুলি কৈছে, কিন্তু মই জনাত ভাৰতীয় জনতা পাৰ্টীত সত্যৰঞ্জন বৰা বুলি কোনো ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমান নেতা নাই। আপুনি কোন? সত্যৰঞ্জন বৰা ভাৰতীয় জনতা পাৰ্টীৰ সদস্য নহয়। আপুনি নেতা বুলি কৈছে। নেতা বুলি তেওঁ কৃষক মৰ্চাৰ নেতা মই জনাত। তেওঁতো নহয়, সেইটো আপুনিতো এটা ভুল কথা ধাৰণা লৈ আছে। আপুনি তথ্যখিনি ভালকৈ লৈ ল'ব। সত্যৰঞ্জন বৰা কি হয়, সত্যৰঞ্জন বৰা বিজেপি হয়নে নাই সেইটো কথা কৈ দিয়ক। নহয়, বিজেপি হয়নে নাই আপুনি সুধি ল'ব। আপোনাৰ কি তথ্য আছে? আপুনিতো ভুল তথ্যই ক'লে। আপুনি সত্যৰঞ্জন বৰাক বিজেপিৰ নেতা ক'লে। মই জনাত বৰ্তমান বিজেপিত কোনো সত্যৰঞ্জন বৰা বুলি বিজেপিৰ নেতা নাই, কোনো দায়িত্বত থকা তেনেকুৱা মানুহ নাই। গতিকে এইবিলাকেই ভুল প্ৰচাৰ। সত্যৰঞ্জন বৰা কৃষক মৰ্চাৰ তেওঁ সাধাৰণ সম্পাদক আছিল নে নাই? আপুনি প্ৰেজেণ্ট টেন্সৰ কথা কৈ আছে, আপুনি পাষ্ট টেন্সত আকৌ কিয় গৈছে? নহয়, দলৰ পৰা বহিষ্কাৰ কৰিব নে নাই কওক। দলৰ সদস্য হয় নে নাই? আৰে দলৰ পৰা বহিষ্কাৰ কৰিব নে সেই কথাটো আপুনি মোক কিয় সুধিছে? আপুনি ৰঞ্জিত দাসক গৈ পেলাই সোধক। আপোনালোকে দাবী জনাব নে? আমি কিয় দাবী জনাম? আপোনালোকে দাবী জনাওক। আপুনি দলৰ শুনক, আপুনি কৈছে যে মুখ্যমন্ত্ৰীৰ কথা তেখেতে ভুল পথে পৰিচালিত কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে আজি কেইদিনমানৰ আগত আপুনি সত্যৰঞ্জন বৰাই কোন সংবাদমেলত মোগল মানে মুছলমান বুলি কৈছিল,
সেইখন সংবাদমেল মই দেখা নাই। আৰু যদি আপোনাক দেখুৱাও আপুনি দলৰ মজিয়াত কথাটো উত্থাপন কৰিবনে? নহয়, চাওক, দলৰ মজিয়াত আমি বহু কথাই উত্থাপন কৰোঁ। আজি সত্যৰঞ্জন বৰা 44 লাখ আমাৰ সদস্য আছে, তাৰ ভিতৰত এজন হ'ব পাৰে। মই কিন্তু সংবাদ মাধ্যমত যিটো দেখি আছোঁ, সত্যৰঞ্জন বৰাই আজিলৈকে কেতিয়াও ক'তো ভাৰতীয় জনতা পাৰ্টীৰ নেতা বুলি তেওঁ নিজৰ পৰিচয় দিয়া নাই। তেওঁ এজন ৰাষ্ট্ৰবাদী লেখক হিচাপে পৰিচয় দি আছে, বা হিন্দুত্ব যিটো ধাৰণা, সেই ধাৰণাৰ তেওঁ এজন প্ৰবক্তা। ভাৰতীয় জনতা পাৰ্টীৰ তেওঁ নেতা নহয়। সেইটো আপুনি এটা অবাস্তৱ প্ৰশ্ন কৰিছে। মই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীত সত্যৰঞ্জন বৰা বুলি বৰ্তমানৰ সময়ত কোনো নেতা নাই। গতিকে অনাগত দিনত যদি তেখেতে ভাৰতীয় জনতা পাৰ্টীত যাতে বহিষ্কাৰ কৰে, আপোনালোকে দাবী উত্থাপন কৰক। অনাগত দিনত তেওঁক ভাৰতীয় জনতা পাৰ্টীয়ে বহিষ্কাৰ কৰক, দাবী উত্থাপন কৰক। আপোনাৰ প্ৰশ্নটোৱে মই বুজি পোৱা নাই। নহয়, চাওক, আপুনি বাৰে বাৰে কৈ আছে যে মুখ্যমন্ত্ৰীয়ে যিটো আগ্ৰাসনৰ কথা কৈছে সেয়া মুছলমানৰ কথা কোৱা নাই। আৰু আমিও ভাবোঁ যে অসমৰ এগৰাকী মাননীয় মুখ্যমন্ত্ৰীয়ে কেতিয়াও মুছলমানৰ কথা নকয়, সকলো মুছলমানকে মোগল বুলি নকয়। এতিয়া আপোনালোকৰ বিজেপি সদস্য এজনে কৈ আছে যে তেখেত মুছলমানৰ কথা কৈছে, বাৰে বাৰে কৈ আছে। এতিয়া যদি তেখেতে মিছা কথা কৈছে, মুখ্যমন্ত্ৰীৰ বক্তব্য ভুল পথে পৰিচালিত কৰিছে, মুখ্যমন্ত্ৰীৰ বক্তব্য সমাজক বেয়াকৈ বুজাইছে, তেতিয়াহ'লে বহিষ্কাৰ হ'ব লাগেনে নাই? সেইটো আপুনি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন মন্ত্ৰী আছে ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। আপুনিও জনা বুজা মানুহ, আপুনি সংবাদ মাধ্যমৰ লগত জড়িত মানুহ। গতিকে এজন মানুহ কেনেকৈ বহিষ্কাৰ হ'ব লাগে, কোনে কি অপৰাধ, কোনোবাইতো ক'ব লাগিব, আপুনি ক'ব নহয়, আপুনি মোক প্ৰথমতে প্ৰমাণটো আনি দিয়ক যে সত্যৰঞ্জন বৰা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী মেম্বাৰ হয়, ভাৰতীয় জনতা পাৰ্টীৰ এজন সদস্য হয়, ভাৰতীয় জনতা পাৰ্টীৰ এজন নেতা হয়। সেই প্ৰমাণটো আপুনি প্ৰথমতে আনি দিয়ক, তাৰপিছত মই ক'ম যে তেওঁক বহিষ্কাৰ কৰিব। আপোনাৰ পৰৱৰ্তী সময়ত মই এই প্ৰমাণটো হয়তো আমাৰ স্ক্ৰীণতে আমি এইটো তেওঁ নেতা হয়নে নাই এইটো আমাৰ স্ক্ৰীণতে আপোনাক দেখাই দিম। আপুনি তেওঁৰ মেম্বাৰশ্বিপ নম্বৰ, তেওঁ কি পদত আছে, সেইখিনি কথা আপুনি তথ্য সহকাৰে মোক আনি মই স্ক্ৰীণত দেখাই দিম, ৰাইজে দেখিব এইটো কথা। নহয়, সেইটো মোক দিয়ক, মোক এতিয়া আপুনি দিয়ক। মই এতিয়া লগত লৈ অহা নাই, মই দেখাই দিম। আপুনি নহয় বুলি কৈছে, মই যি হয় এইটো মই প্ৰমাণ কৰিম। নহয় বুলি কোৱা নাই, মই কৈছোঁ যে সত্যৰঞ্জন বৰা যদি ভাৰতীয় জনতা পাৰ্টীৰ নেতা হয়, আপুনি সেই তথ্যটো দিয়ক। কাৰণ সেই আপুনি তাৰপিছত মই ক'ম যে সত্যৰঞ্জন বৰাক ভাৰতীয় জনতা পাৰ্টীৰ পৰা বহিষ্কাৰ কৰিব লাগে নে নালাগে, সেই বিষয়টো তাৰপিছত মই সভাপতিৰ লগত আলোচনা কৰিম। মই দ্বিতীয় এটা কথা আপোনাক সুধিব বিচাৰিছোঁ। আপুনি ক'লে যে হীৰেণ গোহাঁই কথা, যে তেখেতেও অসমীয়া সাহিত্য সংস্কৃতিক নামানে, অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰতি তেখেতেও ভাবুকি, আৰু সেইকাৰণে তেওঁ মোগলৰ বংশ। কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই মোগলক সমৰ্থন কৰে নেকি? কোন মোগলৰ কথা কৈছে আপুনি? হীৰেণ গোহাঁইৰ ঘৰত যাই কিনে তেখেতৰ পৰা উপদেশ লৈ আহিছে সৰ্বানন্দ সোণোৱালে। নহয়, মোগল উপদেশ ল'বলৈ যোৱাটো সমৰ্থন কৰা নকৰাটো নুবুজাই নহয়। মোগলৰ উপদেশ কিয় লাগে? অসমখন চলাওঁতে তেতিয়াহ'লে মোগলৰ উপদেশ কিয় লাগে? এটা কথা চাওক, হীৰেণ গোহাঁই ডাঙৰীয়া তেখেত বাওঁপন্থী আদৰ্শত বিশ্বাসী মানুহ, আৰু হীৰেণ গোহাঁই ডাঙৰীয়া অসমৰ এগৰাকী বুদ্ধিজীৱী হিচাপে এটা সময়ত যেতিয়া 1992 চনত ৰাষ্ট্ৰপতি শাসন অসমত হৈ আছিল, তেতিয়াও আমি হীৰেণ গোহাঁই ছাৰক আনি বিভিন্ন সভা সমিতিত আমি অংশগ্ৰহণ কৰাইছিলোঁ। তাৰ আগতে আকৌ হীৰেণ গোহাঁই ছাৰক অসম আন্দোলনৰ সময়ত সামাজিকভাৱেও বৰ্জন কৰা হৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই হীৰেণ গোহাঁই ছাৰৰ ঘৰত যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। অপৰাধ নহয়, তেখেতক আপুনি মোগল বুলি কিয় ক'ব? যিজনৰ ঘৰত যায় মুখ্যমন্ত্ৰীয়ে উপদেশ লয়, মুখ্যমন্ত্ৰীয়ে তেওঁৰ পৰা আশীৰ্বাদ লয়, সেই মানুহজনক আপুনি মোগল বুলি কিয় ক'ব? নহয়, চাওক, মোগল বুলি কিয় ক'ম, মই মোৰ নিজৰ বিশ্লেষণটো মই আগবঢ়াইছোঁ। আপুনি মোক প্ৰশ্ন কৰিছে, সেইকাৰণে আপোনাৰ মতে যদি হীৰেণ গোহাঁই মোগল, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে এই মোগলৰ ঘৰত যায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া হীৰেণ গোহাঁই ছাৰৰ ঘৰত গৈছে, সেইটোতো আপোনালোকৰ সংবাদ মাধ্যম। হীৰেণ গোহাঁই মোগল, তেতিয়াহ'লে মোগলৰ ঘৰত গৈছে। হীৰেণ গোহাঁই মোগল মই কৈছোঁ, আপুনিও মানি লৈছে হীৰেণ গোহাঁই মোগল। মই কেতিয়াও নামানো। মই কি অসমৰ, মই আপুনি কোৱা কাৰণে কৈছোঁ, আপোনাৰ মতে কৈছোঁ। অসমৰ, শুনক, অসমৰ যদি এনেকুৱাবিলাক সাংবাদিকে প্ৰশ্ন কৰিলে কিয় নকৰে? নহয়, আপুনি কৈছে মোগল বুলি কৈছে। যদি মোগল হয়, যদি নহয়, আপুনি মোৰ মতে নহয়। মই হীৰেণ গোহাঁই অসমৰ বৌদ্ধিক ক্ষেত্ৰত, তেতিয়াহ'লে সেইকাৰণে গৈছে। তাৰমানে আপোনাৰ মতে নহয়? মোৰ মতেতো হয়, মোৰ মতে হয়। হীৰেণ গোহাঁই যিটো অসমৰ জাতি মাটি কৃষ্টি সংস্কৃতি পৰম্পৰা, আমাৰ অসমীয়া সমাজখন চলি আছে,
এটা হিন্দু সংস্কৃতিৰ দ্বাৰা আমি যিটো সভ্যতা সংস্কৃতিৰ যিটো ভাৰতবৰ্ষৰ সভ্যতা গঢ় লৈ উঠিছে সেই সভ্যতাৰ এটা অংশ হৈছে অসমীয়া সংস্কৃতি গতিকে অসমীয়া কৃষ্টি সংস্কৃতি হিন্দুত্ববাদ বা জাতীয়তাবাদে কওক আপুনি আঞ্চলিকতাবাদে কওক বা যি বাদেই নকওক কিন্তু আমি যিটো অসমীয়া সংস্কৃতি বুলি ক'লে যিটো বুজো কেনেকুৱা অসমীয়া সংস্কৃতি কি কয় কেনেকুৱা অসমীয়া সংস্কৃতি না কেনেকুৱা অসমীয়া সংস্কৃতি মানে অসমীয়া সংস্কৃতি হীৰেণ গোহাঁয়ে মহাপুৰুষীয়া সংস্কৃতিৰ ওপৰত গ্ৰন্থ ৰচনা কৰি অসমৰ প্ৰথমজন তেওঁ সাহিত্য একাডেমী বঁটা পাইছিলে শংকৰদেৱৰ ওপৰত মহাপুৰুষীয়া সংস্কৃতিৰ ওপৰত গ্ৰন্থ ৰচনা কৰি গতিকে যিজনে শংকৰদেৱৰ ওপৰত মহাপুৰুষ বৈষ্ণৱ ধৰ্মৰ ওপৰত গ্ৰন্থ ৰচনা কৰি সাহিত্য একাডেমী বঁটা আনিছে সেইজনক আপুনি সংস্কৃতি বিৰোধী বুলি ক'ব সংস্কৃতি বিৰোধী বুলি কোৱা নাই তেওঁ চিন্তাৰ কথাটো কৈছোঁ চিন্তাৰেতো গ্ৰন্থ ৰচনা কৰিছে নাই সেই চিন্তাৰে নহয় তেওঁ এজন অসমীয়া হিচাপে গ্ৰন্থ লিখিছে কিন্তু তেওঁ যিটো লেফ্ট যিটো বাওঁপন্থী সকলো বাওঁপন্থীয়ে মোগলৰ বংশধৰ বাওঁপন্থীসকলে ধৰ্ম নামানে বাওঁপন্থীসকলে পৰম্পৰা নামানে বাওঁপন্থীসকলে এই যিটো বাওঁপন্থী যিটো বিশ্বাস সেইটোৱে মানি চলে গতিকে তেওঁলোক হিন্দু ধৰ্ম মতে হিন্দু ধৰ্মৰ যিকেইটা ভাগ আছে শৈৱ শাক্তৰ পৰা নাস্তিক এজন নাস্তিককো হিন্দু ধৰ্মই হিন্দু বুলি পৰিচয় দিছে নাস্তিকো হ'ব পাৰে হিন্দু ধৰ্মত কোৱা সংস্কৃতিৰ কথা কৈছোঁ মই সংস্কৃতি মানে সংস্কৃতি হীৰেণ গোহাঁই বিহু নামানে হীৰেণ গোহাঁই বহাগ বিহু নামানে হীৰেণ গোহাঁই আমাৰ ফাকুৱা উৎসৱ নামানে নে হীৰেণ গোহাঁই শংকৰী সংস্কৃতি নামানে নে হীৰেণ গোহাঁই আপোনাৰ অসমৰ যিসমূহ সাতাম পুৰুষীয়া সংস্কৃতিসমূহ নামানে কোনো নামানাকৈ থাকে প্ৰত্যেকটা সংস্কৃতি এনেও মানে সংস্কৃতি আৰু ধৰ্ম দুটা বেলেগ বস্তু তেওঁ সংস্কৃতি অসমীয়া সংস্কৃতি মানে তেওঁ ধৰ্ম নামানিব পাৰে সেইটো এটা বেলেগ কথা নহয় চক হীৰেণ গোহাঁই ছাৰে যিটো মই কৈ আছোঁ যে যিসকল বাওঁপন্থীৰ যিটো নীতি আদৰ্শ সেই নীতি আদৰ্শত আমাৰ অসমীয়া সমাজ নচলে আৰু অসমীয়া সমাজৰ যিটো আমাৰ ব্যৱস্থা সেই ব্যৱস্থাত বাওঁপন্থী নীতি আদৰ্শটো সেই সমাজ ব্যৱস্থাৰ পৰিপন্থী গতিকে কেনেকৈ পৰিপন্থী সেইটো বুজাই দিয়ক আপুনি নহয় মই বুজাই দিয়াৰ প্ৰশ্নই নাহে সেইটো গোটেই সমগ্ৰ অসমৰ মানুহে বুজি পায় মইতো বুজি নাপাওঁ মই বাওঁপন্থী মই কোনোবা এজন যিকোনো বাওঁপন্থী মানুহ এজনক মই অসমৰ জাতীয় সংস্কৃতি নামানা বুলি কেনেকৈ কওঁ আপুনি বুজাই দিয়ক মই বুজি পাম মই যে ক'লোঁ বাওঁপন্থীসকলৰ আদৰ্শটো কি মোক সেইটো কওকচোন আপুনি তেতিয়া মই বুজাই দিম আপোনাক মাৰ্ক্সবাদৰ আদৰ্শ বাওঁপন্থীসকলে কি বিশ্বাস কৰে ধৰ্ম বিশ্বাস কৰে ধৰ্ম বিশ্বাস নকৰে নাস্তিক মানে মই আপোনাক ক'লোৱে হিন্দু ধৰ্মতো নাস্তিকসকলক স্বীকৃতি দিছে কিন্তু অসমীয়া সমাজত আমি যিমানবিলাক মানুহ আছোঁ ধৰ্ম বিশ্বাস নকৰাটোৱে সংস্কৃতি বিশ্বাস নকৰা বিশালদীপ কাকতি আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ বিশাল মমিনুল আৱাল ডাঙৰীয়া বক্তব্য শুনে তুমি এখেতক কি সুধিব বিচাৰিবা পোনপ্ৰথম কথা ছাৰৰ প্ৰতি সন্মান জনাই ৰাতিপুৱা মই ছাৰৰ এটি ভিডিঅ' চাইছিলোঁ আৰু সাক্ষাৎকাৰটো চাই মই আজি এইকাৰণেই আহিলোঁ ছাৰক কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ সন্মানপূৰ্বকভাৱে প্ৰথম কথাটো হৈছে ছাৰে খুব মোগলৰ কথা কৈ আছে মই পোনপ্ৰথম কথা ছাৰক সুধিব বিচাৰিছোঁ এই যে মোগলৰ কথা আপুনি কৈ আছে মোগল হ'বলৈ কি কি বৈশিষ্ট্য লাগে মই এইটো জানিব বিচাৰিছোঁ এই কাৰণে কাৰণ কালি পৰহিলৈকে যদি আপুনি আকৌ মোগল বুলি কৈ দিয়ে এখেতকো মোগল কৈ দিয়ে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো মোগল কৈ দিয়ে তেতিয়া দিগদাৰ হৈ যাব গতিকে এই মোগল হ'বলৈ কি কি বৈশিষ্ট্য লাগে প্ৰথম মোগল হ'বলৈ কি কি বৈশিষ্ট্য লাগে মোগল হ'বলৈ কি কি বৈশিষ্ট্য লাগে মানে মোগলৰ গুণকেইটা কি কি লাগে সেইটো সুধিছে নেকি মোগল হ'ব কাক আপুনি কেনেকৈ চিনাক্ত কোন মোগল কোন অসমীয়া আপুনি মোৰ পৰা মোগলৰ সংজ্ঞাটো বিচাৰিছে বৈশিষ্ট্য বৰ্তমান প্ৰেক্ষাপটত মোগল হ'বলৈ কি বৈশিষ্ট্য লাগে যিটো মোগল নাই নহয় পৰিয়ালগত মোগলৰ কথা কৈছে আপুনি নে কৰ্মক্ষেত্ৰত মোগলৰ কথা কৈছে বৈশিষ্ট্যটো ক'ত কি কি বৈশিষ্ট্য নহয় আপুনি মোক প্ৰথমতে কওক আপুনি মোৰ যিটো ভিডিঅ' চোৱা বুলি কৈছে তাত মই মোগল সম্পৰ্কত মোৰ দৃষ্টিভংগীটো আপুনি ভালকৈ চাইছেনে হয় তেতিয়া মই কি কৈছোঁ তেখেত আপুনিতো বঢ়িয়াকৈ কৈছে ৰিপুণ বৰা মোগল তাৰপিছত আপুনি কৈছে অখিল গগৈ মোগল আপুনি কৈছে হীৰেণ গোহাঁই ছাৰ মোগল গতিকে মই এইকাৰণে প্ৰশ্ন বিজেপিক যোনে সমৰ্থন নকৰে সেই মোগল নহয় বিজেপিক সমৰ্থন নকৰাৰ কথা নাই মইতো আপোনাৰ প্ৰশ্নৰ উত্তৰতে এই কথাখিনি কৈছোঁ যে কংগ্ৰেছৰ মানুহখিনিক মই মোগল কিয় কৈছোঁ কাৰণ কংগ্ৰেছীসকলে স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ অসমক গোপীনাথ বৰদলৈ কংগ্ৰেছী আছিলে এই গোপীনাথ বৰদলৈ নাম লোৱা নাই আপুনি কৈছে সকলো কংগ্ৰেছী বুলি কেতিয়া ক'লোঁ মই নাম লৈ কৈছোঁ কোন কোন মোগল আপোনাৰ মতে নহয় যিসকলে আজি হিতেশ্বৰ শইকীয়াৰ দিনত আজি অবৈধ যি বাংলাদেশী মূলৰ মানুহক সংস্থাপিত হৈছে তৰুণ গগৈৰ দিনত তৰুণ গগৈ শাসনকালত সত্ৰৰ মাটি পৰ্যন্ত দখল কৰিলেগৈ বাংলাদেশী মূলৰ সৰ্বানন্দ সোণোৱালে সত্ৰৰ মাটি কিয় বেদখলমুক্ত কৰিব পৰা নাই আপুনি ক'ত আছে সত্ৰৰ মাটিটো বেদখল উচ্ছেদ চলি আছে কৰি আছে কোন কোন সত্ৰৰ মাটি বেদখলমুক্ত হ'ল এতিয়ালৈকে 30,000 বিঘা মাটিৰ বেদখল উচ্ছেদ কৰা হৈছে কোন সত্ৰত
অসমৰ প্ৰায়বোৰ যিবিলাক সত্ৰত বেদখল আছিলে সেই সকলোবিলাক উচ্ছেদ কৰা হৈছে। সকলোবোৰ সত্ৰৰ মাটি এটা বেদখল মুক্ত হৈছে। মই সকলোবোৰ সত্ৰৰ মাটি বেদখল মুক্ত হৈছে বুলি নক'ব আপুনি, মই সেই কথাটো কোৱা নাই। কোন কোন সত্ৰত হৈছে কৈ দিয়ক। কোন কোন সত্ৰত হৈছে সেই তথ্যটো এতিয়া মোৰ গুৰিতটো নাই, কাৰণ অসমত 800ৰ ওপৰৰ সত্ৰ আছে। গতিকে কিন্তু বিশালে যিটো কথা সুধিলে মানে ক্ৰাইটেৰিয়াবোৰ কি কি? মই এটা কথা কৈ দিব বিচাৰিছোঁ, যদি আপুনি শিক্ষাগত অৰ্হতা দি আপুনি কাৰোবাক মোগল সজাব বিচাৰিছে, মই কৈ দিব বিচাৰিছোঁ কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক, মই কাৰ নাম কৈছোঁ বুজি পাইছে, 1901 চনত কটন বিশ্ববিদ্যালয় স্থাপন হৈছিলে। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গৰাকী, আৰু লগতে আপুনি কৈছিলে বৰ্তমানৰ যুৱ সাংসদ, শ্ৰেষ্ঠ যুৱ সাংসদ বঁটাও পাইছে, তেখেতকো আপুনি মোগল বুলি কৈছে। গতিকে কি বেচিছত, কি ক্ৰাইটেৰিয়াটো কি ক্ৰাইটেৰিয়া? নাই, ক্ৰাইটেৰিয়াটোতো মই কৈছোৱেই, কাৰণ যিসকল কংগ্ৰেছীৰ উদ্যোগত অসমত অবৈধ প্ৰব্ৰজনকাৰীক জাতি মাটি দি ভেটি দি সংস্থাপিত কৰা হৈছিলে সেইসকল মোগল। ক্ৰাইটেৰিয়া সেইটোৱেই। যিসকলে অবৈধ নাগৰিকক ইয়াত অবৈধভাৱে প্ৰৱেশ কৰাৰ পিছত হিমন্ত বিশ্ব শৰ্মাটো কংগ্ৰেছত আছিলে, তেতিয়াওতো হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিলে তেতিয়াতো বাংলাদেশী আহিছিলে। মই হিমন্ত বিশ্ব শৰ্মা মোগল নেকি? হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত নাছিল, তেওঁ মন্ত্ৰী আছিল। ৰিপুণ বৰাও নেতৃত্বত নাছিল। তৰুণ ৰিপুণ বৰাও নেতৃত্ব না, নিপুণ বৰাই এতিয়া গৌৰৱ গগৈৰ নেতৃত্ব, ৰ'ব মই কৈ আছোঁ, ৰিপুণ বৰা হীৰেণ গোহাঁইও নেতৃত্বত নাছিল। বৰ্তমানৰ সময়ত মই কৈ আছোঁ যে গৌৰৱ গগৈ, ৰিপুণ বৰা এইবিলাকে তেওঁলোকে ৰাজনৈতিকভাৱে কাৰ লগত এলায়েন্স কৰিছে? আপুনি ক'লে যে নেতৃত্বত থকা অকল মোগল। এতিয়া মই কথা হীৰেণ গোহাঁই কোনদিনা অসমৰ বিধায়ক হেৰি শুনক, মই হীৰেণ গোহাঁই নেতৃত্বত থকাসকলক মোগল বুলি মই কোৱা নাই। মই কৈছোঁ যে যিসকলে মোগলক সংস্থাপিত কৰি অবৈধ নাগৰিকক যিসকলে সংস্থাপিত কৰিছে, অৰ্থাৎ আজি কি হৈছে, হীৰেণ গোহাঁই ক'ত সংস্থাপিত কৰিলে এইটো কৈ দিয়ক। হীৰেণ গোহাঁই কথাটো মই বাৰে বাৰে কৈছোঁ যে মই কৈছোঁ যে লেবাহতীয়াসকল মানে সকলো বাওঁপন্থীয়ে সকলো বাওঁপন্থী অসমত যিসকল বাওঁপন্থাক বিশ্বাস কৰে সেই সকলোকে আপুনি মোগলৰ বংশধৰ বুলি কৈছে। এই বাওঁপন্থাক বিশ্বাস কৰে, শুনক, বাওঁপন্থাত বিশ্বাস কৰা সকলে ধৰ্ম নামানে, কিন্তু ধৰ্ম নামানিলে মোগল নহয়, ধৰ্ম নামানিলে মোগল নহয়। তেতিয়াহ'লে মই কৈছোঁ যে বাওঁপন্থীসকলে ধৰ্ম নামানে, তেওঁলোকে অসমৰ আপুনি ৰত্না ভৰালী তালুকদাৰৰ নাম শুনিছে? নাই শুনা, আপুনি সুশান্ত তালুকদাৰৰ নাম শুনিছে? নাই শুনা। আপুনি অসমৰ ইমৰান হুছেইনৰ নাম শুনিছে? কোনজন ইমৰান হুছেইনৰ কথা কৈছে আপুনি? আপুনি গল্পকাৰ এজন গল্পকাৰ সাহিত্য সভাপতি, গল্পকাৰ ইমৰান হুছেইন, তেখেত ইমৰান ছাৰ, গল্পকাৰ ইমৰান হুছেইনৰ নাম শুনিছে? যি দেশী জনগোষ্ঠীৰ হয়, শুনিছোঁ। আপুনি আন যিবিলাক অসমৰ বাওঁপন্থী সাহিত্যিক আছে সেই সকলোৰে নাম শুনিছে? নহয়, বাওঁপন্থী সাহিত্যিক মানে আপুনি ইমৰান হুছেইনক ধৰ্ম নমনা বুলি ক'ব গৈছে নেকি? ইমৰান হুছেইন ধৰ্ম মানে, ইমৰান হুছেইনৰ মই কথা কোৱা নাই। ইমৰান হুছেইনৰ ধৰ্ম মানে, কিন্তু আপুনি ৰত্না ভৰালী তালুকদাৰ হওক, সুশান্ত তালুকদাৰ হওক, যে বাওঁপন্থাক প্ৰতিনিধিত্ব কৰে, যে অসমীয়া ভাষা সাহিত্যৰ কথা কৈছে, যে ইমৰান হুছেইন, ইছমাইল হুছেইন যে অসমীয়া সাহিত্যৰ হৈ ৰচনা কৰি আছে, তেনেকুৱা বাওঁপন্থী মানুহ বহুত আছে যে অসমীয়া সাহিত্যৰ ৰচনাৰ ভঁৰালখন চহকী কৰিছে, অসমীয়া সাহিত্যক চহকী কৰিছে। এই যে অসমীয়া ভাষা সাহিত্যক চহকী কৰিছে, তেওঁলোক অসমৰ বাবে গৌৰৱ। তেওঁলোক প্ৰত্যেকগৰাকী অসমৰ কাৰণে গৌৰৱ। তেওঁলোক কেনেকৈ মোগল হ'ব? মইতো আপোনাক বাৰে বাৰে কৈছোঁ যে বাওঁপন্থীসকলৰ ক্ষেত্ৰত মই কথাটো স্পষ্ট কৰি দিছোঁ যে যিসকলে ধৰ্ম নামানে সেই ধৰ্ম নমনা আমাৰ অসমীয়া সমাজখনে কিন্তু সেই কথাটো আপোনাক আৰম্ভণিতে কৈছিলোঁ। অসমীয়া সমাজ আমাক কৈছে আপুনি আমাৰ যিটো হিন্দুত্ব, আপুনি হিন্দুত্বৰ বিভিন্ন ভাগ আছে, শৈৱ শাক্তৰ পৰা আৰম্ভ কৰি আগতে কৈছে নাস্তিকসকলকো হিন্দু ধৰ্মই স্বীকৃতি আছে, নাস্তিকসকলেও হিন্দু বুলি কৈছে, যে কোনোবাই ভগৱানক নামানিলেও সি হিন্দু। মই কৈছোঁ যে অসমীয়া সমাজে স্বীকৃতি দিছে, হিন্দু সমাজে স্বীকৃতি দিছে, কোনোবাই নামানিলে অসমীয়া সমাজক অসমীয়া বুলি স্বীকৃতি দিছে। নহয়, আপুনি কথাটো শশী শৰ্মা ছাৰে নলবাৰী জিলাৰ শশী শৰ্মা ছাৰে অসমৰ সমন্বয়ৰ বাবে, অসমীয়া সংস্কৃতিৰ বাবে, শংকৰদেৱৰ অভিধানৰ ক্ষেত্ৰত, অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত যিবোৰ কাম কৰিছে, মোৰ বাবে হয়তো সেয়া মই ভগৱানক মানিও নামানিও মোৰ বাবে এক কল্পনাতীত, বা আপুনিও সেইখিনি নোৱাৰে। শশী শৰ্মা ছাৰে যিবিলাক কাম কৰিছে, সেই শশী শৰ্মা ছাৰে কিন্তু ধৰ্ম নামানে। গতিকে সেই শশী শৰ্মা ছাৰক আপুনি কিদৰে মোগল বুলি ক'ব? মই কৈছোঁ যিটো অসমৰ যিসকল লোকে মানে অসমৰ প্ৰত্যেকগৰাকী মানুহে ধৰ্ম মানিব লাগে নেকি? নাস্তিকতা কোনো মূল্য নাই? নহয়, এতিয়া আপোনাৰ মই কৈ আছোঁ যে অসমত যিসকল বাওঁপন্থী চিন্তাধাৰাৰে চলে, আৰু অসমীয়া সমাজখনে কিন্তু ধৰ্ম নমনা সমাজ নহয়।
অসমীয়া সমাজে যি ধৰ্মৰ মানুহ কোনোবাই নামানিব পাৰে, যি ধৰ্মৰ কোনোবাই নামানিব পাৰে, সেইটো তেওঁৰ ব্যক্তিগত কথা। ভাৰতীয় সংবিধানে কাকো কোৱা নাই যে কোৱা নাই যে ধৰ্ম মানিবই লাগিব। যি ধৰ্মত বিশ্বাস কৰে কোনোবাই ধৰ্ম নামানেকো ভাৰতীয় সংবিধানে স্বীকৃতি প্ৰদান কৰিছে। গতিকে আপুনি সংবিধান বিৰোধী এটা কথা কিয় কৈ আছে? মই স্বীকৃতি অস্বীকৃতিৰ কথা কোৱাই নাই। মই কৈছোঁ যে অসমীয়া সমাজত সকলো ধৰ্মাৱলম্বী, সি খ্ৰীষ্টানেই হওক, বুদ্ধিষ্টেই হওক, জৈনেই হওক, শিখেই হওক, ইছলামেই হওক, সনাতনীয়ে হওক, যিয়ে নহওক, এই অসমীয়া সমাজখন ধৰ্ম মানি চলা এখন সমাজ। কোনোবা নামানিব পাৰে, কোনো নামানেকোতো আমি স্বীকৃতি দিব লাগিব। তেওঁ আমাৰ সমাজত আছেনে নাই তেওঁ নিজে অনুভৱ কৰিব। কিয় নাথাকিব সমাজত? এতিয়া হীৰেণ গোহাঁই ছাৰক প্ৰত্যেকগৰাকীয়ে অসমীয়াৰ যুৱ প্ৰজন্মই শ্ৰদ্ধা কৰে, সন্মান কৰে। হীৰেণ গোহাঁই ছাৰে যিসমূহ ৰচনা লিখি থৈ গৈছিল, যিসমূহ লেখা লিখে, গুৱাহাটী বিশ্ববিদ্যালয়ত যিসমূহ পাঠ তেওঁলোকে প্ৰদান কৰিছিলে, যিসমূহ ছাত্ৰ ছাত্ৰীক পঢ়াইছিলে, সেই ছাত্ৰ ছাত্ৰীসকলে আজি গৌৰৱ অনুভৱ কৰে যে মই হীৰেণ গোহাঁইৰ ছাত্ৰ। গতিকে এইগৰাকী ব্যক্তিক আপুনি মোগল বুলি কোৱাটো কিমান সমীচীন হৈছে আপুনি পিছত বুজি পাব। চাহিল আহমেদ আছে, মই চাহিলৰ ওচৰত গৈ আছোঁ, চাহিলক ইয়াত মাতিব বিচাৰিছোঁ। চাহিল, তুমি কি সুধিব বিচাৰিবা? হয়, মই আপোনাক এটা সাধাৰণ প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি কৈছে যে ধৰ্ম নামানা এইটো বামপন্থীৰ এটা বা লেফটিজম এটা এছপেক্ট। মই আপোনাক প্ৰশ্ন কৰিছোঁ, এজন মোগল ৰজাৰ নাম কওক যি ধৰ্ম মনা নাছিল, যি ইছলাম ধৰ্মক মানা নাছিল, আল্লাহক মানা নাছিল, এজন মোগল ৰজা। নহয়, চাওক, মোগল কথাটো মই বাৰে বাৰে কৈছোঁ যে এই যে লেফটিছসকল তেওঁলোকো আজি মোগলৰ বংশধৰ বুলি কৈছোঁ। কিন্তু মোগল ধৰ্মৰ লগত লেফটিষ্টক কোৱা কথাটোৰ লগত এইটো নিৰি যাব। কাৰণ যিসকল মই মোগল বুলি যিটো ক'লোঁ, মোগলসকলে মোগল ৰজাবিলাকে ধৰ্ম মানিছিলে, তেওঁলোকে ইছলামক মানিছিলে। হীৰেণ গোহাঁই ধৰ্ম নামাটো কেনেকৈ মোগল হ'ব? নহয়, চাওক, মই যে মোগল বুলি কৈছোঁ, এই মোগলৰ যিটো ব্যাখ্যা, এই ব্যাখ্যাটো অপব্যাখ্যা বহুতে কৰিছে। বিজেপিৰ মানুহে কৰিছে, বেলেগে কৰা নাই। নহয়, কোনে কৰিছে? বিজেপি সত্যৰঞ্জন বৰাই কৰিছে। নাই, সত্যৰঞ্জন বৰাই কোনোবা কাহিনীতে কৈছে, আপুনি সেইটো তথ্য দিব পাৰে। যোৱা পৰহি কৈছে, সেইটো মই দেখা নাই। আপোনাৰ দেখাই দিম, আপুনি সত্যৰঞ্জনৰ ভিডিঅ'টো বোলে মই দেখাই আছোঁ আপোনাক। এখেতে যিটো প্ৰশ্ন কৰিছে যে ধৰ্ম নমনা এজন মোগল ৰজাৰ কথা ক'ব কৈছে, যে এতিয়া কথাটো হৈছে যে মোগলসকল লেফটিষ্ট আছিল নেকি? মোগলসকল বাওঁপন্থী আছিল নেকি? মই কোৱা কথাটো হৈছে যিবিলাক শক্তি, মোগলসকল যদি বাওঁপন্থী নাছিলে, বাওঁপন্থীসকল কেনেদৰে মোগল সেইটো কওঁ। নহয়, সেইটোৱেতো মই কৈ আছোঁ, কেনেদৰে মোগল, কিয় মোগল, আজি বাওঁপন্থীসকল কিয় মোগল? আজি মোগলে ধৰ্ম মানিছিলে, বাওঁপন্থীসকলে ধৰ্ম নামানে, দুয়োটাক একাকাৰ কিয় কৰিছে? নহয়, মই একাকাৰ কৰা নাই, প্ৰশ্নটো এখেতৰ পৰাহে আহিছে যে মোগলে ধৰ্ম সেইটোৱে আপুনি কৈছে যে হীৰেণ গোহাঁইয়ে ধৰ্ম নামানে। আপুনি প্ৰথম কৈছে হীৰেণ গোহাঁইয়ে ধৰ্ম নামানে, বাওঁপন্থীসকলে ধৰ্ম নামানে, সেইকাৰণে তেওঁলোক মোগল। মইতো তাৰ আগতো আৰু মোগল কোন সেইটোও কৈছোঁ, কংগ্ৰেছ কিয় মোগল সেইটোও কৈছোঁ, কংগ্ৰেছ কিয় মোগল সেইটো কৈছোঁ। যে কংগ্ৰেছীকেইটা ধৰ্ম নামানে নেকি? মইতো তেওঁলোকক ধৰ্ম মানে যদিও তেওঁলোকক। আপুনি এইটো কথা নক'লে যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ আছিলে, তেওঁ কিয় মোগল নহয়? হিমন্ত বিশ্ব শৰ্মা তেখেত স্বাস্থ্যমন্ত্ৰী আছিলে, শিক্ষামন্ত্ৰী আছিলে, প্ৰভাৱলী মন্ত্ৰী আছিলে, তেওঁ কিয় নহয়? তেওঁ হিতেশ্বৰ শইকীয়াৰ হাতত ধৰি তেওঁ ৰাজনীতিত আহিছিলে, তেওঁ কিয় নহয়? আৰু যদি হিতেশ্বৰ শইকীয়া মোগল হ'ব পাৰে, সেই হিতেশ্বৰ শইকীয়াৰ হাতত ধৰি যিজনে ৰাজনীতিত আহিছিলে, অসমৰ ৰাজনীতিৰ বৰপথাৰখন চহকী কৰিছে, তেওঁ কিয় মোগল নহয়? হিমন্ত বিশ্ব শৰ্মা কিয় মোগল নহয় তাৰ স্পষ্ট কথাটো হ'ল মই হিমন্ত বিশ্ব শৰ্মা মোগল বুলি কোৱা নাই। আপুনি কৈছে যে সকলো কংগ্ৰেছীয়ে মোগল, সকলো কংগ্ৰেছীয়ে মোগল বুলি মই নাই কোৱা, মই নাম ধৰি কৈছোঁ। কোন মোগল সেইটো কওক। আপুনি কৈছে যে বাংলাদেশী আনিছিলে তৰুণ গগৈয়ে, আৰু সেই তৰুণ গগৈৰ দিনত যিসকল আছিলে, সেই তৰুণ গগৈৰ দিনত যিজন প্ৰভাৱশালী মন্ত্ৰী আছিলে, তেওঁ কিয় মোগল নহয়? নাই, সেই কথাটোতো আপোনালোকে হাতে কামে দেখাই পাইছে কিয় মোগল নহয়। কাৰণ মোগলৰ বিৰুদ্ধে আজি হিমন্ত বিশ্ব শৰ্মাই যুঁজি আছে। কংগ্ৰেছত থাকোঁতেতো একো কোৱা নাছিলে, মাত মতা নাছিলে। কংগ্ৰেছত থাকোঁতেতো আৰু বহুত কিবা কিবি কথা কৈছিল। আপুনি আগৰ তেতিয়ালৈ টাইম মেচিনত তেতিয়ালৈ আপুনি এতিয়া গৈছে, আপুনি 1826 চনলৈ গৈছে, তাৰ আগলৈকে গৈছে, আপুনি সেই শৰাইঘাটৰ যুদ্ধলৈকে গৈছে, সেই মোগলৰ যুদ্ধলৈকে গৈছে। গতিকে আমি 5 বছৰ পিছুৱাই যোৱাটো কি ডাঙৰ কথা? চাহিল, আকৌ কিবা তুমি সুধিব আছে? মোৰ প্ৰশ্নটো এনেকুৱা যে কিছুদিন পূৰ্বে NCRB অৰ্থাৎ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্য ওলাইছিল যে অসমত নাৰীজনিত অপৰাধ আটাইতকৈ বেছি, ক্ৰাইম এগেইনষ্ট ওমেন হায়েষ্ট আটাইতকৈ বেছি অসমত। এতিয়া নিবনুৱা সমস্যা, নাৰীজনিত অপৰাধ, তাৰপিছত মূল্যবৃদ্ধি, এইবোৰ বিষয়ৰ পৰা মানুহক ডাইভাৰ্ট কৰিবলৈ, এটেনশ্যনটো ডাইভাৰ্ট কৰিবলৈ এই মোগল বা শৰাইঘাটৰ যুদ্ধৰ বিষয়বিলাক অনা হৈছে নেকি? নাই হোৱা। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, এই চৰকাৰখনে পূৰ্বৰ চৰকাৰৰ তুলনাত
উন্নয়নৰ দিশত যথেষ্টখিনি কাম কাজ কৰিছে। এই কথাখিনিৰ উপৰিও মই দুটামান কথা অন্য বিষয় উলিয়াব বিচাৰিছোঁ। আপুনি গৰীয়া যিটো জনগোষ্ঠীক সেইটো প্ৰতিনিধিত্ব কৰে, মই যিমানটো ফুল হোৱা নাই, আৰু আপুনি আপোনালোক শাসনত অহাৰ পিছত, বিজেপি চৰকাৰ অহাৰ পিছত গৰীয়া মৰীয়া দেশী বা জলা এই জনগোষ্ঠীসমূহৰ ইছলাম ধৰ্মৰ যিখিনি জনগোষ্ঠী আছে এইখনৰ কাৰণে কাম কৰাৰ কাৰণে বহুত কথা কৈ আহিছে। আমি লক্ষ্য কৰিছিলোঁ যে বাজেটত 100 কোটি টকা ধাৰ্য কৰিছিলে গৰীয়া মৰীয়া জাতিৰ দেশীয় এই জনগোষ্ঠীসকলৰ বাবে, আৰু তাৰ কাৰণে এটা সুকীয়া জৰীপৰ কথাও কোৱা হৈছিলে কোনখিনি মানুহে দৰাচলতে পাব। এই জৰীপটো সম্পূৰ্ণ হ'লনে? জৰীপটো আৰম্ভণি হ'লনে? নাই হোৱা, আৰম্ভণি হোৱা নাই। কেতিয়া আৰম্ভণি হ'ব? 100 কোটি টকাতে এনেই এটা টোপ আছিল নেকি? নাই, সেইটোতো মই বিত্তমন্ত্ৰীও নহয়, কাৰণ সেই কথাটো মই সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হিচাপে আপুনি চৰকাৰক জনাইছে নে নাই যে এইটো মানুহখিনি বেয়া পাইছে, এইটো এটা 100 কোটি দিম বুলি দিয়া নাই, আজিলৈকে জৰীপে নহয়? নহয়, চাওক, অসম সংখ্যালঘু উন্নয়ন বৰ্ড সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ এইটো এটা NGO। আমি চৰকাৰৰ পৰা বছৰত এটা অনুদান পাওঁ, আৰু আপুনি জনাইছে নে নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়াতো আপুনি ঘনিষ্ঠ, আপুনি বিত্তমন্ত্ৰীক মুখ্যমন্ত্ৰীক জনাইছে? নহয়, চাওক, ভুল কথা। নহয়, গৰীয়া মৰীয়া দেশী আৰু চাহ জনগোষ্ঠী জলা, এই 4টা জনগোষ্ঠীৰ মূল বিষয়টো হৈছে এটা চেঞ্চাছ হ'ব লাগে, এটা জৰীপ হ'ব লাগে। সেই দাবীটো মোৰো আছে। প্ৰত্যেকগৰাকী গৰীয়া মৰীয়া দেশী চাহ জনগোষ্ঠী জলাৰ বাবে 100 কোটি টকা ধাৰ্য কৰিছিলে, আজি 1 বছৰ 2 বছৰে হৈ গ'ল, সেই 100 কোটি টকা কি এনেই গ'ল? নহয়, অতি দুৰ্ভাগ্যৰ কথা যে এই 100 কোটি টকাটো খৰচ কৰিবৰ কাৰণে জৰীপ লাগিব। নহয়, শুনক, এই টকাটো খৰচ কৰিবৰ কাৰণে আমি সংখ্যালঘু উন্নয়ন বৰ্ডে আমি বিচাৰিছিলোঁ, কিন্তু আমাক দিয়া নহ'ল। কোনে নিদিলে? শুনি লওক, এই পইচাটো খৰচ কৰিবৰ কাৰণে এখন মানে কোপাৰেশ্যন এখন গঠন কৰাৰ কথা আছিল। সেই কোপাৰেশ্যনখন বৰ্তমানলৈকে গঠন হোৱা নাই। গতিকে আমি আশাবাদী, আমি দাবীও জনাই আছোঁ, মুখ্যমন্ত্ৰীকো লগ ধৰি আছোঁ, সংখ্যালঘু মন্ত্ৰীকো লগ ধৰি আছোঁ, বা আলোচনা বিলোচনা চলি আছে। আপোনাৰ কথাত গুৰুত্ব নিদিয়ে তেওঁলোকে? গুৰুত্ব দিয়ে, সেইকাৰণেতো আলোচনা বিলোচনা চলি 2 বছৰ হৈ গ'ল 100 কোটি টকাটো ধাৰ্য কৰা বাজেটত, আৰু বিত্তীয় বাজেটত বিধানসভাত নহয়। এই বিষয়টো যিহেতু মই বিধানসভাৰ মেম্বাৰো নহয়, গতিকে এই কথাটো মই নাজানিম, কিন্তু আমাৰ লগত আন এটা কথা যিটো অভিযোগ উত্থাপিত হয়, 2019 নিৰ্বাচনৰ আগে আপুনি বিজ্ঞাপন প্ৰদান কৰিছিলে সংখ্যালঘু উন্নয়ন বৰ্ডৰ পৰা, আৰু সেই বিজ্ঞাপনত কৈছিল যে কাৰোবাক চিলাই মেচিন দিয়া হ'ব, কাৰোবাক কিবা দিয়া হ'ব, সংস্থাপনৰ স্বনিৰ্ভৰশীল আঁচনি গঢ়ি তোলা হ'ব। সেইটো বিজ্ঞাপনতে থাকিল নেকি? নহয়, চাওক, আমি আবেদন জনাইছিলোঁ। বিজ্ঞাপন দিছে, চৰকাৰী অনুমোদন নোহোৱাকৈ আপুনি বিজ্ঞাপন দিছে? শুনক, মই কৈ আছোঁ, সংখ্যালঘু উন্নয়ন বৰ্ড হ'ল আমি স্বতন্ত্ৰ, আমি যি বিজ্ঞাপন আমি দিব পাৰোঁ, কাৰণ আমি ধনটো চৰকাৰী অনুমোদন লাগিব। আপোনালোকে যি বিজ্ঞাপন দিব সেই ধৰণৰ চৰকাৰী বিত্ত বিভাগে অনুমোদন দিব পাৰিব লাগিব, তাৰপিছতে আপুনি বাজেটত যি 100 কোটি টকা ডিক্লেয়াৰ কৰিছিল, আমি যিটো চৰকাৰী প্ৰচেছ মতে যিখিনি হয় সেইখিনি কাম আমি আগবঢ়াম। কিন্তু আপুনি ক'লে যে সেই 100 কোটি টকা আপোনালোকক নিদিলে, তে বিজ্ঞাপনটো কিয় দিছিলে? আমিতো পাবৰ কাৰণে আমি এটা প্ৰচেছ আৰম্ভ কৰিছিলোঁ। পইচাখিনি নাপাওঁতে বিজ্ঞাপন দি দিলে দিম বুলি? পইচাখিনি নাপাওঁতে আমি তেনেকুৱা বিজ্ঞাপন দিছোঁ, যিহেতু আমি বিচাৰোঁ গৰীয়া মৰীয়া দেশী চাহ জনগোষ্ঠী জলাসকলৰ কাৰণে আমি কিবা কাম কৰোঁ, আৰু সেইটো চৰকাৰেও বিচাৰে। কিন্তু যিটো চৰকাৰী মেৰপেচ, সেই মেৰপেচত এতিয়ালৈকে বিষয়টো আগবঢ়া নাই। আৰু দ্বিতীয় কথা হৈছে বিজ্ঞাপন দিছোঁ, যিসকলে আবেদন কৰিছে নিশ্চিতভাৱে তেওঁলোকৰ কাৰণে আমি ব্যৱস্থা কৰিম, সেইটো খাটাং। মই অনুষ্ঠান শেষৰ ফালে যাম, আৰু শেষত মই বিশালদীপ কাকতিক তুমি কি ক'বা? শেষ প্ৰশ্নটো তোমাৰ কি হ'ব? অলপ মই সময় ল'ম। প্ৰথম কথাটো হৈছে, মই যদি অলপ উভতি চাওঁ ইতিহাসলৈ, তেতিয়া কিন্তু অটল বিহাৰী বাজপেয়ী আমাৰ মানে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল, পূৰ্ব প্ৰধানমন্ত্ৰী। আৰু তেতিয়া অটল বিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী হৈছিলে সাংসদত, তেতিয়া জৱাহৰলাল নেহৰু ফটোখন যেতিয়া উঠাই দিয়া হৈছিলে, তেতিয়া কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিলে যে যিহেতু জৱাহৰলাল নেহৰু প্ৰথম প্ৰধানমন্ত্ৰী আছিল, তেখেতৰ ফটোখন লগাই দিয়ক। গতিকে এইসকল ব্যক্তিৰ পৰা আমাৰ শিকিব লগা আছে। মত পাৰ্থক্য থাকিব পাৰে, কিন্তু সন্মান কৰাটো খুব দৰকাৰ, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে, মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, ছাৰেও খুব গণতান্ত্ৰিকভাৱে কৈছে ভিডিঅ'টো
ভিডিঅ'টোত যে টাইমিটৰ ভিডিঅ'টোত যে কেৱল কংগ্ৰেছ AIDFতে মোগল নাই, বিজেপিৰ মাজতো কিছুমান মোগলৰ নেতা আছে, কিন্তু তেখেতে নক'লে যে বিজেপিৰ মাজত কোন কোন নেতা আছে। গতিকে মই ৰাজহুৱাভাৱে তেখেতক ক'বলৈ অনুৰোধ জনাইছোঁ যে এইকেইজন নেতা কোন বিজেপিৰ যে মোগল বুলি ক'লে। আৰু তৃতীয়তে মই ছাৰক অনুৰোধ জনাইছোঁ যে আপুনি পাৰিলে এবাৰ সংবিধানখন পঢ়িব, কাৰণ সংবিধানৰ 19ত বাক স্বাধীনতাৰ কথা কোৱা হৈছে, কিন্তু 19ৰ সেই ক্লজ 1ৰ পিছত আৰু এটা ক্লজ আছে য'ত কোৱা হৈছে যে আপোনাৰ কিছুমান ৰেষ্ট্ৰিকশ্যন আছে। গতিকে আপুনি সেইখিনি পঢ়ি লৈ যদি মন্তব্য দিয়ে আপোনাৰ পৰা আমি সেইখিনি আশা কৰিম। মই চাহিলৰ ওচৰলৈ গৈছোঁ। চাহিল, শেষ প্ৰশ্ন তুমি কি সুধিবা? হয়, মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ সুব্ৰমণিয়াম স্বামীৰ ৰিলেটেড। সুব্ৰমণিয়াম স্বামী ডাঙৰীয়াই এটা সাক্ষাৎকাৰত কৈছিলে যে ভাৰতীয় জনতা পাৰ্টীৰ কোনো উন্নতি বা এইবিলাক কোনো কাৰবাৰ নাই। তেওঁলোকে কি কৰিব বিচাৰিছে যে হিন্দু সমাজখনক একত্ৰিত কৰি মুছলমান সমাজখনক চিয়া, চুন্নী, বহৰা ইত্যাদিকৈ বিভাজিত কৰিব বিচাৰিছে। এইটো মই কোৱা কথা নহয়, সুব্ৰমণিয়াম স্বামী ডাঙৰীয়াই কোৱা কথা। গতিকে এই ক্ষেত্ৰত অসমত সঁচাকৈ যদি যিহেতু আপুনি নিজেই ক'লে যে জৰীপ হোৱা নাই, গৰীয়া মৰীয়া দেশীৰ কোনো জৰীপ হোৱা নাই, প্লাছ 100 কোটি টকাৰো কি হ'ল এতিয়ালৈকে ঠিক হোৱা নাই। এনেকুৱা সময়ত সুব্ৰমণিয়াম স্বামী ডাঙৰীয়াই কোৱা এষাৰ কথা যে সমাজখনক বিভাজিত কৰা নে আপোনালোকে সঁচাকৈ উন্নয়ন কৰিব বিচাৰিছে? আপুনি দুটা প্ৰশ্নৰ উত্তৰ নহয়, প্ৰথম প্ৰশ্নটো হৈছে যে সুব্ৰমণিয়াম স্বামী যিটো কথা কৈছে যে গৰীয়া মৰীয়া দেশীসকলক বিভাজিত কৰিব কথা কৈছে। মই এটা কথা জানো যে আমি ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। ধৰ্মীয় পৰিচয়েৰে ইয়াত কোনো কেতিয়াও কাকো পৰিচয় দিয়া নাই। আৰু আমি অসমীয়া সমাজখনটো দেখিছোঁ, যিসকল হিন্দু ধৰ্মৰ লোক আছে বা যিসকল খ্ৰীষ্টান ধৰ্মৰ লোক আছে বা যিসকল বুদ্ধিষ্ট আছে, এইসকলে কেতিয়াও নিজৰ ধৰ্মীয় পৰিচয়েৰে নিজৰ পৰিচয় নিদিয়ে। আজি কোনোবা এজন হিন্দু বড়ো জনগোষ্ঠীৰ হ'ব পাৰে, কোনোবা এজন আহোমৰ হ'ব পাৰে, কোনোবা এজন চুতীয়াৰ হ'ব পাৰে, কোনোবা এজন কছাৰীৰ হ'ব পাৰে, নিজৰ নিজৰ জনগোষ্ঠীয় পৰিচয় আছে। কিন্তু ইছলাম ধৰ্মী যিখিনি মানুহ, এই ইছলাম ধৰ্মী মানুহখিনিয়ে এটা মুছলমান ধৰ্মীয় পৰিচয় লৈছে। গতিকে ধৰ্মীয় পৰিচয়টো ভাৰতবৰ্ষৰ দৰে ধৰ্মনিৰপেক্ষ এখন দেশত কিমান ধৰ্মনিৰপেক্ষ, সেইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে অসমৰ আন আন ধৰ্মাৱলম্বী যিসকল লোক আছে, তেওঁলোকে নিজৰ গোষ্ঠীয় পৰিচয়ে নিজৰ পৰিচয় দাঙি ধৰিছে। সেই ক্ষেত্ৰত আমি ভাবোঁ অসমৰ ইছলাম ধৰ্মীসকলেও নিজৰ গোষ্ঠীয় পৰিচয়েৰে যদি পৰিচয়টো দাঙি ধৰিলেহেঁতেন, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ মাজত যিটো হিন্দু মুছলমান সদায় প্ৰশ্ন আহি থাকে, এই বস্তুটো বহু পৰিমাণে লাঘৱ হ'লহেঁতেন। কাৰণ আমি দেখিছোঁ যে এই ব্যৱস্থাটো আমি যেতিয়া সৰু সৰু আছিলোঁ, তেতিয়া কোনো মুছলমান বুলি শব্দ সমাজত প্ৰচলিত নাছিল। গৰীয়া বুলি কয়, মৰীয়া বুলি কয়, দেৱান বুলি কয়, যে এনেকুৱা গোষ্ঠীয় পৰিচয়টো আছিল। কিন্তু আজি কি হৈছে, বদৰুদ্দিন আজমলে আজি মুছলমানক নিৰ্বাচনত একলগ হ'ব লাগে বুলি কয়। অকল একত্ৰিত হ'ব লাগে বুলি ক'ব পাৰি, মুছলমানসকল একত্ৰিত হ'ব লাগে বুলি ক'ব নোৱাৰি। ধৰ্মীয়ভাৱে মুছলমান প্ৰথমতে আপুনি বিশালদীপ কাকতিয়ে যিটো প্ৰশ্ন কৰিছিলে উত্তৰ দিবনে? কি প্ৰশ্নটো আছিল? মই প্ৰশ্ন কৰিছিলোঁ যে আপুনি টাইমিটত কৈছিলে কেৱল কংগ্ৰেছ AIDFতে মানে মোগল নাই, বিজেপিৰ মাজতো মোগল আছে, কিন্তু আপুনি ক'ব বিচাৰে আমি সকলোৱে জানো, কিন্তু মই নাজানো কোন মোগল আছে বিজেপিৰ ভিতৰত। যিহেতু প্ৰথমতে প্ৰশ্ন কৰিছিলোঁ বৈশিষ্ট্য, এইখিনি আপুনি খুব ক্লিয়াৰকৈ উত্তৰ দিব নোৱাৰিলে। গতিকে প্ৰশ্নটো হ'ল নহয়, প্ৰশ্নটো শুনি লওক। মই যদি প্ৰশ্নৰ উত্তৰ প্ৰশ্নটো শুনি লওক যে বিজেপিৰ মাজত কোন কোন মোগল নেতা আছে, আমি চালি জাৰি চাম, তাৰপিছত আমি বিচাৰিম যে আমাৰ মাজত মোগলৰ বৈশিষ্ট্য আছে নে নাই। যদি আপুনি দিব নিবিচাৰে নালাগে এইটো প্ৰশ্নৰ উত্তৰ। দিব নিবিচাৰাৰ কথা নাই। খালি আপোনাক মই এটা বস্তু দেখাব বিচাৰোঁ, আপুনি যে ক'লে আকৌ প্ৰশ্নটো পাৰ হৈ যাব যে কথাটো চাওক, ভাৰতীয় জনতা পাৰ্টীত 44 লাখ সদস্য আছে। নিশ্চিতভাৱে এই দলটোৰ আপোনালোকে দেখিছে যে কিছুমান ব্যক্তি আজি কিবা অপৰাধতো মানে তদন্তৰ আওতাত আহিছে, কোনোবা জেলত আছে। গতিকে এই 44 লাখ সদস্যৰ ভিতৰত নিশ্চিতভাৱে মই যাক মোগল বুলি ভাবোঁ, তেনেকুৱা মোগল থাকিব পাৰে। আপুনি কৈছিলে যে সত্যৰঞ্জন বৰাই কেতিয়াও কোৱা নাছিলে যে মানে মোগল মানে মুছলমান। আপুনি এই ভিডিঅ'টো অকণমান চাই লওক, স্পষ্টকৈ কৈছে মোগল মানে মুছলমান বুলি। মোগল মানে মুছলমান ইছলামিক আগ্ৰাসন বুলি কৈছে। আপোনাৰ শুনাত গণ্ডগোল হৈছে। সত্যৰঞ্জন বৰাই ইছলামিক আগ্ৰাসন বুলি কৈছে। শুনক আপুনি, শুনক। শুনক আপুনি ভালকৈ শুনক।
মই কোৱা কথাটো হয়নে? শুনিলে আপুনি? শুনিলে নে? আপুনি শুনাইছে, মই শুনিছোঁ। মইতো নাই শুনা বুলি কোৱা নাই। এতিয়া মোৰ উত্তৰটো শুনক। আপুনি এতিয়া ইয়াৰ বিৰুদ্ধে একশ্যন ল'ব? নহয়, নহয়। আপুনি ক'ব নেতৃত্ব? ৰ'ব ধৈৰ্য ধৰক, ইমান উত্তেজিত নহ'ব। সাংবাদিক হৈ যদি ইমান উত্তেজনা বৃদ্ধি পায় কেনেকৈ হ'ব? অলপ ধৈৰ্য ধৰকচোন, কথাকেইটা উত্তৰটো শুনি লওক। সত্যৰঞ্জন বৰাই প্ৰথমতে কৈছে যে ইছলামিক আগ্ৰাসন হৈছে। ইছলামিক শুনক ইছলামিক আগ্ৰাসন অসমত কোনে কৰিছে? এইটো এটা ডাঙৰ প্ৰশ্ন। সত্যৰঞ্জন বৰাই বৰ ডাঙৰ কথা কৈছে যে ইছলামিক আগ্ৰাসন নহয়, সেই কথাটোকে ক'ব লাগিব। মোগল মানে মুছলমান বুলি কৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে মোগল মানে মুছলমান কৈছে, আপোনাক শুনাই দিলোঁ। নহয়, মই কৈছোঁ যে মোগল মানে মুছলমান নহয়। সত্যৰঞ্জন বৰাকো মোৰ এই ভিডিঅ'টো আপুনি শুনাই দিব। মই কৈছোঁ যে সত্যৰঞ্জন বৰাই যিটো ভুল কথা, আজি মই মানে মোগল মানে মুছলমান বুলি কোৱাটো ভুল কথা। মোৰ মতেতো ভুল কথা। মোৰ মতেতো হাজাৰবাৰ ভুল কথা এইটো। আপোনাৰ মতে ভুল কথা হয়নে নাই? মইতো ক'লোৱে যে এই যে ভুল কথা এটা কৈছে আপোনাৰ দলৰ নেতৃত্বক, আপুনি ইয়াৰ পিছত আপুনি প্ৰথমতে কোৱা নাই বুলি কৈছিলে, এতিয়া আপুনি অৱগত কৰিব। নহয়, শুনক। সত্যৰঞ্জন বৰাই তাতে দুটা শব্দ কৈছে। এটা কৈছে ইছলামিক আগ্ৰাসন। সেইটো বাৰু বুজি পালোঁ। সেইটো বুজি পালে তাতকৈ এইটো বেছি সহজ। তাতকৈ মানে বেছি ভালকৈ মোগল মানে মুছলমান কেনেকৈ সেইটো বুজাই দিয়ক। নহয়, সেইটো মই বুজাই দিম কেনেকৈ, কাৰণ মইতো কোৱা নাই মোগল মানে মুছলমান। মই কৈছোঁ যে মোগল মানে মুছলমান নহয়। আমিও বাৰে বাৰে কৈ আছোঁ মোগল মানে মুছলমান নহয়। কিয় কৈছে মোগল, মই আপোনাক এইকাৰণে প্ৰশ্নটো কৰিছোঁ যে আপুনি তাৰমানে এতিয়া আপোনাৰ মতে শুনক, মই এই কথাটোৱে কৈছোঁ আপোনাক। মই আৰম্ভণি মই প্ৰশ্নটো কৰিছোঁ আগৰ পৰা, আপুনি শুনক। উত্তেজনাটো কমাওক। আপোনাক মই এইকাৰণে প্ৰশ্নটো কৰিছোঁ যে মানে আপুনি কথাটো শুনা নাই, সেইকাৰণে মই উত্তেজিত হ'ব লগা হৈছে। আপোনাক যদি উত্তেজিত হয় হ'ব লাগিব প্ৰশ্ন। মিছা যদি আপুনি ভুল পথে পৰিচালিত কৰে, ভুল পথে নহয় আপোনাক মই যিটো প্ৰশ্ন সুধিছোঁ আপোনাক, মই উত্তেজনা কৰিব লাগে নেকি? মই কি ভুল পথে পৰিচালিত কৰিলোঁ কওক আপুনি। আপুনি কৈছিলে মই কি ভুল পথে পৰিচালিত কৰিলোঁ। আপুনি কোৱা নাই বুলি কৈছিলে কিটো? এইটো মোগল মানে মুছলমান বুলি মই এতিয়া সত্যৰঞ্জন বৰাটো মই দেখা নাই বুলি কৈছিলোঁ, আপুনি কোৱা নাই বুলি ক'লে। তাৰপিছত আপুনি কোৱা নাই বুলি কৈছে। নহয়, তাৰপিছত আপুনি মোক দেখুৱালে। দেখুওৱাৰ পিছত আপুনি কৈছিলে যে দেখুওৱাৰ পিছত সত্যৰঞ্জন বৰাৰ ওপৰত মই কি একশ্যন ল'ম? আপুনি একশ্যন নহয়, আপুনি দলৰ নেতৃত্বৰ মজিয়াত উত্থাপন কৰিব। আপোনাকতো মই ক'লোৱে যে সত্যৰঞ্জন বৰা ভাৰতীয় জনতা পাৰ্টীৰ কি পদত আছে তাৰ তথ্যটো আপুনি আনি দিয়ক। আপোনাৰ গুৰিত সেই তথ্য নায়েই। আপুনি এটা ধাৰণাৰ ওপৰত কিয় কথা কৈ থাকে? মানে ভাৰতীয় জনতা পাৰ্টীৰ সদস্য নহয় বুলি আপুনি স্পষ্ট। মই কৈছোঁ যে কি পদবীত আছে আপুনি তথ্যটো আনক, মই জনাত নাই। কোনো সদস্য নহয় ভাৰতীয় জনতা পাৰ্টীৰ। হয়নে নহয় মই নাজানো, মই কৈছোঁ নাই। যদি সদস্য হয়, মই আপোনাক ভিডিঅ'টো দেখি, আপুনি বাদ দিয়ক। আপুনি অনাগত দিনত আপুনি ইয়াৰ বিৰুদ্ধে আপুনি এই কথাখিনি দলীয় নেতৃত্বক উত্থাপন কৰিবনে নাই? কোনখিনি কথা? এই যে তেওঁ যে ক'লে মোগল মানে মুছলমান, এইটো যে ভুল কথা, এইটো নেতৃত্বক অৱগত কৰিব। দলীয় নেতৃত্বটো বাদ দিয়ক, মই সামাজিকভাৱে কালি সংবাদমেল পাতি কৈছোঁ যে মোগল মানেই মুছলমান নহয়। কাৰণ মোগলৰ সেনাপতি হিন্দু আছিল, সনাতনী আছিল, আৰু অসমৰ লাচিত বৰফুকনৰ লগত হিন্দু মুছলমান সকলো একত্ৰিত হৈ মোগলৰ বিৰুদ্ধে যুদ্ধ দি মোগলক পৰাস্ত কৰিছিল। গতিকে মই বাৰে বাৰে ক'ম যে মোগল মানে মুছলমান নহয়। গতিকে যিয়ে মোগল মানে মুছলমান বুলি কয় এইটো ভুল কথা, আৰু আপোনালোকৰ দলীয় নেতৃত্বক মই আশা কৰিছোঁ। দলীয় নেতৃত্বটো আপুনি বাৰে বাৰে কিয়? নহয়, আপুনি যে সংখ্যালঘুসকলৰ দলীয় নেতৃত্বৰ কথাটো আপুনি বাৰে বাৰে নানিব। কাৰণ সত্যৰঞ্জন বৰা বৰ্তমান ভাৰতীয় জনতা পাৰ্টীত সত্যৰঞ্জন বৰা বুলি কোৱা নামৰ কোনো মানুহ দলৰ নেতৃত্বত নাই। সেইটো আপোনাক আগতেও স্পষ্ট কৰিছোঁ। গতিকে আপোনালোকে সত্যৰঞ্জন বৰা যিজনৰ কথা কৈ আছে, সেইজনে তেওঁ নিজে কি হয় তেওঁৰ পৰিচয়টো তেওঁ দিছে। ঠিক আছে, এই কথা আমি পৰৱৰ্তী সময়ত সত্যৰঞ্জন বৰা ভাৰতীয় দলৰ সদস্য হয়নে নাই ৰাইজক আমি দেখুৱাম। আপুনি যোৱাবাৰ যিটো নিৰ্বাচন হৈছিলে, সেই নিৰ্বাচনত আপুনি যিটো চামগুৰি সমষ্টি ৰকিবুল হুছেইনৰ পৰা টিকট বিচাৰিছে, ৰকিবুল হুছেইনৰ সমষ্টিৰ পৰা। এইবাৰ আমি গম পাইছোঁ যে আপুনি পূব গোৱালপাৰা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ মন মেলিছে, কথাটো সত্যনে? এটা কথা চাওক, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই নিৰ্বাচনত টিকেট বিচৰা সম্পৰ্কত আজি কিছুদিনৰ আগতে এটা বক্তব্য ৰাখিছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী মই পুৰণা কৰ্মী হিচাপত মোৰ যিটো মনৰ কথা সেইখিনি মই দলৰ নেতৃত্বৰ ওচৰত নিশ্চয় ক'ম। কিন্তু সংবাদ মাধ্যমত দেখা পাইছোঁ কিছুমানে গোৱালপাৰা পূবৰ কথা কয়, কিছুমানে পশ্চিমৰ কথা কয়, কিছুমানে চামগুৰিৰ কথা কয়, বিভিন্ন সমষ্টিত মোৰ নাম। আপুনি ব্যক্তিগতভাৱে ক'ত নিৰ্বাচন খেলিব বিচাৰিব? সেইটো মই দলক ক'ম, আপোনাক কিয় ক'ম? আপুনিতো আমাৰ দলৰ নেতৃত্ব নহয়। সংবাদ মাধ্যমে প্ৰচাৰ কৰি আছে, সেইটো মই অস্বীকাৰ কৰা নাই।
গতিকে মোৰ মনৰ কিবা কথা থাকিলে নিৰ্বাচন খেলা সম্পৰ্কৰ কথা থাকিলে মই প্ৰথমতে মোৰ দলৰ নেতৃত্বক ক'ম। আমি আশা কৰিছোঁ এইবাৰ আপোনাৰ যিটো নিৰ্বাচন খেলাৰ সপোন এইটো পূৰণ হওক। আৰু ৰিপৰ্টাৰ অসমৰ দৰ্শকক ধন্যবাদ জনাইছোঁ ইমান সময়ে দ্য ফেচ টু ফেচ অনুষ্ঠান চাই থকাৰ বাবে। আজি আমাৰ সৈতে উপস্থিত আছিল অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল ডাঙৰীয়া, আৰু তেখেতৰ সৈতে আমি যথেষ্টখিনি কথা পাতিলোঁ। আপোনালোকে তেখেতৰ বক্তব্য চাই কেনে পালে আমাৰ কমেণ্ট বক্সত জনাব বুলি আশা থাকিল। চাই থাকিব ৰিপৰ্টাৰ অসম।